মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল সিদ্ধান্তি আগবঢ়াব ওলাইছোঁ। আজি 2020 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 21 তাৰিখ আৰু 1427 ভাস্কৰাব্দৰ ভাদ মাহৰ 4 তাৰিখ। আজি সূৰ্যোদয় হৈছিল 5:03 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:49। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি আৰু বাৰ হৈছে শুক্ৰবাৰ। পোনপ্ৰথমে আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, কৰ্মত শুভ হ'ব, নতুন বস্ত্ৰ লাভ হ'ব, লগতে বিবাদ নিষ্পত্তি হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত বন্ধু সহায় লাভ হ'ব, সন্মান বাঢ়িব, যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, যদিও সজাগ নহ'লে সামান্য কৰ্মত জটিলতা আহিব পাৰে, লগতে মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত যোগাযোগ হ'ব, কৰ্মত সফল হ'ব, লগতে শত্ৰুহানি হোৱাৰ যোগ দেখা যায়। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ধনমান লাভ হ'ব, যদিও সজাগ নহ'লে জ্যেষ্ঠজনৰ পৰা দুঃসংবাদ পোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, আত্মীয় সুখ বাঢ়িব, লগতে ৰোগ আৰোগ্য হোৱাৰ যোগ দেখা যায়। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, যদিও সজাগ নহ'লে ক্ষতি হ'ব পাৰে, লগতে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হ'ব, কৰ্মত সফল হ'ব, লগতে ৰোগ আৰোগ্য হোৱাৰ যোগ দেখা যায়। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে, লগতে ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ'ব, লগতে হঠাৎ প্ৰাপ্তি লাভ হ'ব, যদিও মনৰ সামান্য অশান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, যদিও সামান্য ব্যয় বাঢ়িব পাৰে, লগতে সজাগ নহ'লে সামান্য মনত দুখ পোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ শেষত মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত আশা বাঢ়িব, কৰ্মত আনৰ সহায় লাভ হ'ব, যদিও কৰ্মত সামান্য সজাগ নহ'লে ক্ষতি হোৱাৰ যোগ দেখা যায়। সদস্যসকল, আজিৰ দিনটোৰ সকলোৰে সুখময় হওক, মংগলময় হওক, তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। যদি আমাৰ এই দৈনিক ৰাশিফল সিদ্ধান্তি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে আমাৰ এই চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, যদি পাৰে সকলোৱে পোৱাকৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।